নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বৰ্ণালীয়ে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক মিছা মাছেৰে ভাপত দিয়া এখন বনাই দেখাম। মই প্ৰথমতে মিছা মাছখিনি ভালকৈ বাকলিখিনি গুচাই ধুই ল'লোঁ। এতিয়া মই ইয়াতে নহৰু কেইকুহামান আৰু আদা এডোখৰ ইয়াতে দিলোঁ, কুচি কুচিকৈ কাটি দিলোঁ। ইয়াতে মই এতিয়া সৰু এটা পিঁয়াজ পিচি ইয়াতে দি দিলোঁ। তাৰপিছত মই ইয়াতে অলপমান দি দিম কেঁচা জলকীয়া পিচা। আপোনালোকে নিজৰ সোৱাদ অনুসৰি জলকীয়া জ্বলাটো দি ল'ব পাৰে। মই এমুঠি ইয়াতে ধনিয়া পাত কুচিকৈ কাটি দি দিলোঁ। এতিয়া মই ইয়াতে অলপমান শুকান জলকীয়াৰ গুড়ি দি দিলোঁ। জ্বলাটো নিজৰ সোৱাদ অনুসৰি আপোনালোকে ব্যৱহাৰ কৰিব। যোনে যিমানখিনি জ্বলা খাই ভাল পায় সিমানখিনি দিব। এতিয়া মই ইয়াতে দি দিম নিমখ। সোৱাদ অনুসৰি নিমখ মই ইয়াতে দি দিলোঁ। এতিয়া মই ইয়াত দিম হালধিৰ গুড়া অলপ। মই ইয়াতে তেল দি দিলোঁ 2 চামুচ জোখৰ সৰিয়হৰ তেল মই ইয়াতে দিলোঁ। এতিয়া মই 2টা কেঁচা জলকীয়া ফালি দিলোঁ আৰু মই ইয়াতে অলপমান দি দিলোঁ দালচিনি আৰু ইলাচি বটি। তাৰপিছত এই সকলোখিনি মই ভালদৰে মিলালোঁ। মছলাখিনি মই এই যিখিনি মিছা মাছ আছে মিছা মাছখিনিৰ লগত গোটেই মছলাখিনি ভালদৰে সানি দিলোঁ। এতিয়া মই এখন কলৰ পাত লৈ ভালদৰে তাত অলপমান মই সৰিয়হৰ তেল সানি গোটেই যিটো মই মিছা মাছখিনি মই সানি থৈছিলোঁ সেই মিছা মাছখিনি ইয়াতে দি দিলোঁ। দি পেলাই এতিয়া মই কলপাতখন ভালদৰে মেৰিয়াম। কলপাতখন সুন্দৰভাৱে মই মেৰিয়াই লৈ এখন যি এলুমিনিয়াম ফইল পেপাৰ আছে সেই এলুমিনিয়াম ফইল পেপাৰখনত মই এইখিনি ভালদৰে বান্ধি দিম। এই এলুমিনিয়ামৰ ফইল পেপাৰখন দি মই ভালকৈ মেৰিয়াই যাতে কোনো ফালেদি এই মিশ্ৰণটো ওলাই আহিব নোৱাৰে তেনেদৰে মই ভালদৰে ফইল পেপাৰখন দি মেৰিয়াই ল'ম। এতিয়া মই 5 মিনিট অভেনটো প্ৰিহিট কৰি ল'লোঁ। লৈ পেলাই মই তাতে এইটো 20 মিনিট বা 25 মিনিটৰ কাৰণে দি দিলোঁ। আপোনালোকে 20-25 মিনিটমান দি দিব। চাওক মোৰ এই যিখন মিছা মাছ ভাপত দিয়া হৈ গ'ল। ইয়াৰ বৰ এটা সুন্দৰ কেঁচা তেলৰ গোন্ধ আহিছে, খাবলৈও বৰ সোৱাদযুক্ত হয়। আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে বনাব, খাব আৰু মোক কমেণ্ট কৰিব আৰু আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।